So YouTube channel আমার গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল টেঙা মিঠা ব্লগ। আশা কৰিছো আপোনালোকে ভালে আছে। আজি দিনটোত মই কি কি কৰো আপোনালোকক দেখাই আছো। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি লওঁ। যে আম খাম মই আপোনালোকক দেখাইছো। ইয়াত থোৱা আছে, কালি মই আনিছিলো, ঘৰৰ পৰা আনিছিলো এই আম। মাৰি দি এইবোৰ আম ফ্ৰিজত থোৱা আছিল। জ্বৰ উঠি আছে, গাটো ভাল নহয়, জ্বৰ মোৰ। এইবোৰ একটু কি এগুলা এইবোৰ আম বঢ়িয়াকে আজি চকলে খাব লাগব। আমার এইবোৰ আম গোটেইখিনি নাকটো দুটা মানুহে কাটিম, কাটি হলে জ্বালা তালা বেছিকে দি পুৰা খাম। দুনু খাবি নে নাখাম? ও নিমখৰ টেমাটো আনিব পাহৰি গেলো। ভাগুনো নিমখৰ টেমাটো আনিব পাহৰি গেছো। এতিয়া বঢ়িয়া কাম কেইটা চেলাই লৈ পেলাই পুৰা চকলে জ্বালা তালা দি খাব লাগব। আমাৰ গুণটো বাকালে চুবে খাব ধৰছি। ইমান খক আমাৰ কাৰণে, ইমান ভাল পায়। তাই বোলে পেট ফিকে দিব, খং কৰি আছে। তাইক বোলে ক'লা নিমখ লাগে, ক'লা নিমখ টেমাটো আনিব পাহৰি গেলো ঘৰৰ পৰা। এতিয়া সেইটোৰ কাৰণে খং কৰি আছে। এই নিমখ নাখাই বোলে তাই। এতিয়া আমি সিনি চকলে লাও দে ফটাফট, দেৰি হ'ব নদিবা। তুমি চিৰ কৰিবি দে, খাবি দে। এতিয়া আম চাম চেলা হৈ গৈছে। এতিয়া বস্তুটো চকলাও ফিরকি লও। পঞ্চাশ পাইছেন না তুমি? আমার গুণই পুরো একদম ভেরিকট লাগি গেছে। আমার খক চলি হয়ে গেছে দেখ। মুছান চাও এতিয়া আমখিনি চৌকা হৈ গেল। এতিয়া নিমখ দিম তাই। এতিয়া নিমখ ছিটি দিম। নিমখ বেছিকে দিলে বেছি ভাল লাগে। এতিয়া সানি লম। মই জ্বালা খান বেয়া নৰো, হাত পোৰা হয়। আমার হেনাক খান দিব লাগব। কেনেকুৱা আছিল খাই চাও। মজা আছিল, জ্বালা দিলে আৰু ভাল লাগব। এতিয়া গাইছ জ্বালা খানবে ৰখি আছো। মই খানবে নৰো, মোৰ হাত খান পোৰা হয় তাৰমানে। সেইকাৰণে মই সেনেকে ৰখি আছো জ্বালাখিনি খান্দা। গাটো ইমান এটা ভাল নহয়, জ্বৰ, গাটো বহুত দুৰ্বল দুৰ্বল লাগছে, একদম বল নাই। আকৌ কৰিব ইচ্ছা কৰা নাই, সোমাই থাকিব ইচ্ছা আছে। একদম বেয়া, জ্বৰটো কমি অহা নাই। মাথাটো বিষি আছে বহুত, চৰ্দি বহুত, গাটো বেয়া। আমখিনি খাই খাই অলপ টোপনি মাৰো। পুৰা জ্বালা দি খাব লাগব, চৰ্দি লাগিছে। এতিয়া আমাৰ গুণু বাতিতকে লৈছি, জ্বালা নাহে। কিবা চাই আছে, কি চাই আছা গুণু? কি চাই আছা তুমি? আম ভাল লাগছি না খাই? কিমান ভাল লাগছি? কিমান ভাল লাগছি? তই নাখা? মজা আছে। আমখিনি খাই চাই থৈ দে। এতিয়া গাটো বহুত বেয়া লাগছে, অলপমান ঘুমাও। জ্বৰটো উঠি আছে, গাত একদম বল নাই, ভাল নহয়। এতিয়া অলপ টাইম ঘুমাই হলে অলপ গা চা ধুম, ধুই হলে ভাত খাই আৰু তাতে হে গাইছ গুণু আৰু মই এতিয়া গা চা ধুই উঠলো। এতিয়া গুণি পেলাই কিবা মেগী খাই পেলাই সেইকাৰণে দোকানত যাওঁ। তাই ভাত খাই উঠলে, মই খাৱা নাই ভাত। জ্বৰ উঠি আছে নে, ভাত খাবার সেইকাৰণে মন নাই, মেগী লৈ আহো। সেয়ে বনাই খাওঁ অলপমান। জ্বৰ তৰ হৈ থাকিলে তাৰমানে মুখখনত একো সোৱাদ চোৱাদ নাপায়, আৰু আঞ্জা ভাতৰ একো সোৱাদ নাপায়। মেগী আনি খানে হেনাক বনবা দিম বেছিকে জ্বালা তালা দি। গুণুকো যাক তাক জ্বালা নহকে দিম, তাই জ্বালা খাব নোৱাৰে তাৰমানে। এতিয়া আনি তোমাৰ কাৰণে কাপোৰ বাতি গাড়ি আছে, হেৰি সৰু মেখেলা চাদৰ বনাব আনি। সেই এইগিলা গাড়ী চামাই কাপোৰ বাতি গাড়ী আছে।
গুণুৰ কাৰণে মেখেলা চাদৰ বনাব বোলে সৰু তাক মেখেলা চাদৰ লাগে তাকে এটা বাঢ়ি আছে সেইকাৰণে আম্মাই বনাই আছে বঢ়িয়া হ'ব কালাৰটো এইবোৰ মই দেখাই আছো আপোনালোকক এইবোৰ মই বনাই আছো Ano jahat? বনোৱাৰ পিছত ভাল দেখাব যে ইমান এটা ভালকে বুজি নাপায় ফুল চুল দিয়াৰ পিছত ধুনীয়া দেখাব Hi guys, esa animal kami ngayon sa animal kami. ভালকে ক স্পষ্ট Gusto? স্পষ্ট Baka po sa liso. আপোনালোকক যি মেখেলা চাদৰ লাগে পাই যাব শরীর উৎপাত চাও গরম তাই রোদ কোলাই যাব গো তাই তাই গো তাই রোদ কোলাই যাবি কোনো চা চা হুম আস্তে চাও এইফালে চাচোন একবার রোদ চাও গাইস কেনকে রোদ দিছে পুরা একদম জ্বরতে একদম দেহা হয়ে গেছে কেমবা লাগিছে লাগাইছিল এই ললো খাওয়া বস্তু তাতে আছে ঘৰত যে আপোনাক মই দেখাই আছো কি কি লৈছো সেইখিনি এতিয়া মই কচুৰ আঞ্জা আৰু মাংস ভাজিলো মেখেলা চুপত দেখাই ন কচু আৰু মাংস কলা কচু লৈছো বাটিতকে ইমান খাবৰ ইচ্ছা নাই সেইকাৰণে 4টামান লৈছো এক কচু ভাজিছিলো যেন আপোনালোক দেখাইছিলো সেই দি খাওঁ 4টামান ভোক লাগছে একদম বহুত ভাল হৈছে কিন্তু বহুত বহুত টেষ্টি লাগছে আপোনালোকে কচু আৰু মাংস খাই পাইছে নে কমেণ্ট কৰি জনাবচোন ভালো দে গাইস পুরা খতম করে দিল বহুত ভোক লাগছে ভাতকেইটা খাই বহুত ভাল লাগছে যদি এখন আৰু ইয়াৰ লগত তামোল এখন খাব পাৰিলে আৰু বেছি ভাল লাগি গৈছে তামোল বৰ্তমান ঘৰত নাই সেইকাৰণে কি খাম আৰু এনেই আছো ভাতকেইটা খাই বহুত ভাল লাগছে পেটটো ভৰি গৈছে নাখি নাখলিও হ'ব পুৰা ফুল হৈ গৈছে পেট এই গাইস এতিয়া 9টা বাজি গৈছে এতিয়া ভাত চাত খাই শুই থাকো যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোক আগুৱাই নিবলৈ সহায় কৰিব